হেল্ল' এভৰিৱান, পুনৰবাৰ স্বাগতম জনাইছোঁ সকলোকে নতুন এটা ভিডিঅ'লৈ। এই ভিডিঅ'টোত আমি গুৱাহাটী হাইকোৰ্টৰ JEE এক্সামৰ কাৰণে প্ৰিভিয়াছ ইয়াৰ পলিটিৰ কিছুমান MCQ চাম আৰু এই MCQসমূহ ইতিমধ্যে গুৱাহাটী হাইকোৰ্টৰ বিভিন্ন পৰীক্ষাত আহি গৈছে, গতিকে ইম্পৰ্টেণ্ট হয়। প্ৰশ্নসমূহ ৰিপিট হোৱা দেখা যায় আৰু কাষত কোনটো এক্সামত আহিছে এই প্ৰশ্নটো সেইটো দিয়া হৈছে, আপোনালোকে চাই ল'ব পাৰিব। ঠিক আছে, ইয়াত যদি প্ৰথম কুৱেশ্যনটো চাই আৰু ইয়াত টোটেল মুঠ 50টা কুৱেশ্যন ডিছকাছ কৰা হ'ব। ঠিক আছে, 50টা মোষ্ট ইম্পৰ্টেণ্ট পলিটিৰ MCQ। প্ৰথম কুৱেশ্যনটো হৈছে হোৱাট ইজ দ্য ৰিটায়াৰমেণ্ট এজ অফ দ্য সুপ্ৰিম কোৰ্ট জাজেছ, আৰু এই প্ৰশ্নটো আহিছিল LDA কপিষ্ট টাইপিষ্ট 2016 চনৰ গুৱাহাটী হাইকোৰ্টৰ এক্সামিনেশ্যনত। এতিয়া প্ৰশ্নটো সুধিছে সুপ্ৰিম কোৰ্টৰ ন্যায়াধীশসকলে, মুখ্য ন্যায়াধীশকে ধৰি অন্য ন্যায়াধীশসকলে কিমান বছৰ বয়সত অৱসৰ গ্ৰহণ কৰে? কাৰেক্ট এনচাৰ কি হ'ব? কাৰেক্ট এনচাৰ হ'ব অপশ্যন C টু 65 ইয়াৰ্ছ। এতিয়া এটা কথা মনত ৰাখিব, যিবিলাক হাইকোৰ্ট আছে, উচ্চ ন্যায়ালয়বিলাকৰ ন্যায়াধীশসকলে 62 বছৰ বয়সত অৱসৰ গ্ৰহণ কৰে আৰু উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশে 65 বছৰ বয়সত অৱসৰ গ্ৰহণ কৰে। এই দুটা পইণ্ট ইম্পৰ্টেণ্ট। নেক্সট যদি চাওঁ আমি 2 নম্বৰ কুৱেশ্যন, দ্য চেলাৰিজ অফ দ্য জাজেছ অফ সুপ্ৰিম কোৰ্ট এণ্ড হাইকোৰ্ট আৰ ডিচাইডেড বাই। এতিয়া যিবিলাক ন্যায়াধীশ আছে সুপ্ৰিম কোৰ্ট আৰু হাইকোৰ্টবিলাকৰ, সেই ন্যায়াধীশসকলৰ চেলাৰিজ মানে বেতন আৰু অন্যান্য সা সুবিধাবিলাক কোনে নিৰ্ধাৰণ কৰে? অপশ্যন এটো শুদ্ধ উত্তৰ, পাৰ্লিয়ামেণ্ট। ভাৰতৰ যিটো পাৰ্লিয়ামেণ্ট আছে, সেই পাৰ্লিয়ামেণ্টে উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ আৰু হাইকোৰ্টবিলাকৰ ন্যায়াধীশসকলৰ সুযোগ সুবিধাৰ লগতে চেলাৰী নিৰ্ধাৰণ কৰে। ঠিক আছে, নেক্সট 3 নম্বৰ কুৱেশ্যন, হুৱেন ৱাজ দ্য ফাৰ্ষ্ট মিটিং অফ দ্য কনষ্টিটুৱেণ্ট এছেম্বলি অফ ইণ্ডিয়া হেল্ড। ভাৰতৰ যিখন সংবিধান সভা আছিল তাৰ প্ৰথমখন মিটিং কেতিয়া অনুষ্ঠিত হৈছিল? ইয়াত যদি চাই অপশ্যনবিলাক, শুদ্ধ উত্তৰ হ'ব কেতিয়া হৈছিল? অপশ্যন B2 হ'ব 9 ডিচেম্বৰ 1946। 9 ডিচেম্বৰ 1946ত প্ৰথম মিটিং অনুষ্ঠিত হৈছিল। ইয়াত যদি চাই কনষ্টিটুৱেণ্ট এছেম্বলি ফৰ্ম ইন 6 ডিচেম্বৰ 1946, এইটোও সুধিব পাৰে যে সংবিধান সভাখন কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল? সেইটো হ'ব 6 ডিচেম্বৰ 1946 আৰু প্ৰথম মিটিং অনুষ্ঠিত হৈছিল 9 ডিচেম্বৰ 1946। আৰু যদি সোধে যে দ্বিতীয়খন মিটিং কেতিয়া অনুষ্ঠিত হৈছিল, তেতিয়াহ'লে হ'ব 11 ডিচেম্বৰ 1946। নেক্সট যদি আমি 4 নম্বৰ কুৱেশ্যনটো চাওঁ, দ্য কনচেপ্ট অফ ৱেলফেয়াৰ ষ্টেট হেজ বিন ইনক্লুডেড ইন হুইচ পাৰ্ট অফ কনষ্টিটিউশ্যন। কল্যাণকামী ৰাষ্ট্ৰৰ যিটো ধাৰণা, কনচেপ্ট অফ ৱেলফেয়াৰ ষ্টেট, এই ধাৰণাটো কোনটো অংশত সংযুক্ত কৰা হৈছে ভাৰতীয় সংবিধানৰ? সেইটো হ'ব ডিৰেক্টিভ প্ৰিন্সিপল অফ ষ্টেট পলিচি পাৰ্ট 4। ভাৰতীয় সংবিধানৰ 4ৰ্থ অংশত এই ৱেলফেয়াৰ ষ্টেট এই কনচেপ্টটো এড কৰা আছে। নেক্সট যদি আমি 5 নম্বৰ কুৱেশ্যনটো চাওঁ, হু এমং দ্য ফলোয়িং ৱাজ দ্য চেয়াৰমেন অফ দ্য ড্ৰাফটিং কমিটি অফ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন। ভাৰতীয় সংবিধানখনৰ খচৰা সমিতিৰ, ভাৰতীয় সংবিধানখন প্ৰস্তুত কৰাৰ সময়ত এখন খচৰা কমিটি প্ৰস্তুত কৰা হৈছিল। সেই খচৰা কমিটিখনৰ চেয়াৰমেন কোন আছিল? অধ্যক্ষ তেওঁ হ'ব ডক্টৰ B.R. আম্বেদকাৰ। যথেষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন, বহুবাৰ পৰীক্ষাত আহিছে। নেক্সট 6 নম্বৰ কুৱেশ্যন, হু ৱাজ দ্য পাৰ্মানেণ্ট প্ৰেচিডেণ্ট অফ দ্য কনষ্টিটুৱেণ্ট এছেম্বলি। যিখন ভাৰতৰ সংবিধান সভা আছিল তাৰ পাৰ্মানেণ্ট স্থায়ী সভাপতি কোন আছিল? তেওঁ হ'ব অপশ্যন B, ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ। এইখিনিতে মনত ৰাখিব, ভাৰতীয় সংবিধানখন প্ৰস্তুত কৰাৰ সময়ত কনষ্টিটুৱেণ্ট এছেম্বলি প্ৰস্তুত কৰা হৈছিল আৰু তাৰ যদি সোধে টেম্পৰাৰী প্ৰেচিডেণ্ট মানে অস্থায়ী সভাপতি কোন আছিল সংবিধান সভাৰ, তেতিয়াহ'লে হ'ব ডক্টৰ সচ্চিদানন্দ সিনহা। আৰু যদি সোধে যে পাৰ্মানেণ্ট প্ৰেচিডেণ্ট, তেতিয়াহ'লে হ'ব ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ। আৰু যদি এনেকৈ সোধে যে ভাৰতৰ সংবিধান সভাৰ প্ৰথম প্ৰেচিডেণ্ট কোন আছিল, তেনেহ'লে অভিয়াছলি সচ্চিদানন্দ সিনহাটো কাৰেক্ট এনচাৰ হৈ যাব। নেক্সট 7 নম্বৰ কুৱেশ্যন, পাৰ্লিয়ামেণ্ট কনচিষ্ট অফ। পাৰ্লিয়ামেণ্ট ভাৰতৰ সংসদ কেনেকৈ গঠন হয়? ইয়াত যদি অপশ্যনবিলাক চাই, শুদ্ধ উত্তৰ হ'ব অপশ্যন C2, লোকসভা, ৰাজ্যসভা আৰু ভাৰতৰ ৰাষ্ট্ৰপতি প্ৰেচিডেণ্ট। ভাৰতৰ ৰাষ্ট্ৰপতি, ৰাজ্যসভা আৰু লোকসভাক লৈ ভাৰতৰ সংসদ গঠিত হয়। এইটো ইম্পৰ্টেণ্ট প্ৰশ্ন। নেক্সট 8 নম্বৰ কুৱেশ্যন,
হু ইজ নন এজ দ্য ফাদাৰ অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন ভাৰতৰ সংবিধানৰ পিতৃ হিচাপে কাক আখ্যা দিয়া হয় তেওঁ হ'ব ডক্টৰ বি আৰ আম্বেদকাৰ ডক্টৰ বি আৰ আম্বেদকাৰে ভাৰতীয় সংবিধানখন প্ৰস্তুত কৰাৰ সময়ত যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল যথেষ্ট নীতি নিয়মৰ নিৰ্দেশনা তেওঁ প্ৰদান কৰিছিল সেইকাৰণে তেওঁক ভাৰতীয় সংবিধানৰ পিতৃ বুলি কোৱা হয় নেক্সট 9 নম্বৰ কুৱেশ্যন হুইচ ওৱান অফ দ্য ফলোইং ইজ নট এ ফাণ্ডামেণ্টেল ৰাইটছ ইয়াত চাৰিটা অপশ্যন দিয়া হৈছে ইয়াৰে ভিতৰত কোনটো এটা মৌলিক অধিকাৰ নহয় অপশ্যনবিলাক যদি চাই ৰাইট টু ইকুৱেলিটি সমতাৰ অধিকাৰ এইটো মৌলিক অধিকাৰ হয় ৰাইট টু কনষ্টিটিউশ্যনেল ৰিমেডিজ সাংবিধানিক প্ৰতিকাৰৰ অধিকাৰ এইটোও হয় নেক্সট ৰাইট টু ফ্ৰীডম স্বাধীনতাৰ অধিকাৰ এইটোও হয় কিন্তু ৰাইট অফ প্ৰপাৰ্টি এইটো মৌলিক অধিকাৰ নহয় ইয়াত যদি চাই যে ৰাইট অফ প্ৰপাৰ্টি নাও এ লিগেল ৰাইট বৰ্তমান ৰাইট অফ প্ৰপাৰ্টি সম্পত্তিৰ অধিকাৰটো এটা বৈধ অধিকাৰহে ফাণ্ডামেণ্টেল মানে মৌলিক অধিকাৰ নহয় আৰু এইটো বৰ্তমান আছে 300A আৰ্টিকলত এইটোও মনত ৰাখিব ৰিমুভ ফ্ৰম ফাণ্ডামেণ্টেল ৰাইট থ্ৰু 44th কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্ট এক্ট অফ 1978 ইয়াৰ আগতে ভাৰতত মুঠ 7টা মৌলিক অধিকাৰ আছিল কিন্তু 1978 চনত 44 সংখ্যক সংবিধান সংশোধনীৰ দ্বাৰা এই সম্পত্তিৰ অধিকাৰক মৌলিক অধিকাৰ তালিকাৰ পৰা উঠাই দিয়া হৈছিল নেক্সট 10 নম্বৰ কুৱেশ্যন দ্য কনচেপ্ট অফ ডিৰেক্টিভ প্ৰিন্সিপল অফ ষ্টেট পলিচি ইজ borrowed from the constitution of যিটো আমাৰ ডিৰেক্টিভ প্ৰিন্সিপল অফ ষ্টেট পলিচি DPSP এই কনচেপ্টটো ভাৰতীয় সংবিধানত কোনখন দেশৰ পৰা ধাৰ কৰি লোৱা হৈছে সেইখন হ'ব আয়াৰলেণ্ড ঠিক আছে আয়াৰলেণ্ডৰ সংবিধানৰ পৰা ইয়াত যদি চাই এই যিখন USA আমেৰিকা আছে তাৰ পৰা ধাৰ কৰি অনা হৈছিল ফাণ্ডামেণ্টেল ৰাইট এইটো যথেষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হ'ব মৌলিক অধিকাৰটো ধাৰ কৰি অনা হৈছিল আমেৰিকাৰ পৰা জুডিচিয়েল ৰিভিউ ন্যায়িক সমীক্ষা ভাইচ প্ৰেছিডেণ্ট আৰু borrowed from USA কনষ্টিটিউশ্যন যিটো আমাৰ উপৰাষ্ট্ৰপতিৰ কনচেপ্ট আছে ভাৰতবৰ্ষত সেইটোও USA অৰ্থাৎ আমেৰিকাৰ সংবিধানৰ পৰা গ্ৰহণ কৰা হৈছিল নেক্সট 11 নম্বৰ কুৱেশ্যন হাউ মেনি টোটেল ফাণ্ডামেণ্টেল ৰাইটছ ইন ইণ্ডিয়ান কনষ্টিটিউশ্যন এইটো যথেষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন সকলোৱে পাৰিব এটা সহজ কুৱেশ্যন বৰ্তমান ভাৰতীয় সংবিধানত কিমানটা মৌলিক অধিকাৰ আছে 6টা আছে 6 ইয়াত যদি চাই মৌলিক অধিকাৰ কেইটা কি প্ৰথমটো হৈছে ৰাইট টু ইকুৱেলিটি সমতাৰ অধিকাৰ ৰাইট টু ফ্ৰীডম স্বাধীনতাৰ অধিকাৰ ৰাইট এগেইনষ্ট এক্সপ্লইটেশ্যন শোষণৰ অধিকাৰ শোষণৰ বিৰুদ্ধে প্ৰতিবাদৰ অধিকাৰ নেক্সট 4 নম্বৰটো হৈছে ৰাইট টু ফ্ৰীডম অফ ৰিলিজন ধৰ্মৰ অধিকাৰ নেক্সট কালচাৰেল এণ্ড এডুকেশ্যনেল ৰাইট শিক্ষা আৰু সাংস্কৃতিক অধিকাৰ আৰু 6 নম্বৰটো হৈছে ৰাইট টু কনষ্টিটিউশ্যনেল ৰিমেডিজ অৰ্থাৎ সাংবিধানিক প্ৰতিকাৰৰ অধিকাৰ নেক্সট 12 নম্বৰ কুৱেশ্যনটো যদি চাই দ্য নেশ্যনেল ইমাৰ্জেঞ্চি কেন বি প্ৰক্লেইম আণ্ডাৰ হুইচ আৰ্টিকল নেশ্যনেল ইমাৰ্জেঞ্চি কেন বি প্ৰক্লেইম যিটো আমাৰ ৰাষ্ট্ৰীয় জৰুৰীকালীন অৱস্থা সেইটো কোনটো আৰ্টিকল মতে ঘোষণা কৰিব পাৰি সেইটো হৈছে 352 ইয়াত যদি চাই আৰ্টিকল 352 হৈছে ৰাষ্ট্ৰীয় জৰুৰীকালীন অৱস্থা গোটেই দেশখনতে বলবৎ হ'ব আৰ্টিকল 352ৰ জৰিয়তে আৰ্টিকল 356ৰ জৰিয়তে প্ৰেছিডেণ্ট ৰুল অৰ্থাৎ ৰাষ্ট্ৰপতিৰ শাসন বলবৎ হয় যিকোনো এখন ৰাজ্যত আৰু বিত্ত জৰুৰীকালীন অৱস্থা ফাইনেন্সিয়েল ইমাৰ্জেঞ্চি এইটো হয় 360 আৰ্টিকল বৰ্তমানলৈকে ভাৰতত এই বিত্তীয় জৰুৰীকালীন অৱস্থা ঘোষণা হোৱা নাই এই দুয়োটাই হৈছে নেক্সট 13 নম্বৰ কুৱেশ্যন দ্য আইডিয়া অফ ছিংগল চিটিজেনশ্বিপ ইন ইণ্ডিয়া ইজ borrowed from গুৱাহাটী হাইকোৰ্ট ষ্টেনোগ্ৰাফাৰ গ্ৰেড 2 2018 এই এক্সামটোত আহিছে এই কুৱেশ্যনটো ছিংগল চিটিজেনশ্বিপ একক নাগৰিকত্বৰ ধাৰণা কোনখন সংবিধানৰ পৰা গ্ৰহণ কৰা হৈছিল সেইটো হৈছে UK ইউনাইটেড কিংডম ঠিক আছে নেক্সট 14 নম্বৰ কুৱেশ্যন দ্য মিনিমাম এজ টু বিকাম এ প্ৰেছিডেণ্ট অফ ইণ্ডিয়া ইজ ভাৰতৰ ৰাষ্ট্ৰপতি হ'বলৈ ন্যূনতম কিমান বছৰ বয়সৰ দৰকাৰ সেইটো হৈছে 35 বছৰ ইয়াত যদি চাই ভাৰতৰ ৰাষ্ট্ৰপতি হ'বলৈ 35 বছৰ লাগে উপৰাষ্ট্ৰপতি হ'বলৈ 35 বছৰ লাগে ভাৰতৰ যিকোনো ৰাজ্যৰ ৰাজ্যপাল হ'বলৈ 35 বছৰ লাগে লোকসভাৰ MP মেম্বাৰ অফ পাৰ্লিয়ামেণ্ট হ'ব লাগিলে 25 বছৰ লাগে ৰাজ্যসভাৰ 30 বছৰ লাগে কিন্তু ঠিক আছে কিন্তু আৰু চিফ মিনিষ্টাৰ হ'বলৈকে 25 ইয়াৰ্ছ দৰকাৰ হয় মিনিমাম নেক্সট 15 নম্বৰ কুৱেশ্যন
হাউ মেনি শিডিউল আৰ দেয়াৰ ইন ইণ্ডিয়ান কনষ্টিটিউশ্যন এট প্ৰেজেণ্ট ভাৰতীয় সংবিধানত বৰ্তমান মুঠ কিমানটা অনুসূচী আছে সেইটো হ'ব 12টা আৰম্ভণিতে আছিল 8টা মনত ৰাখিব আৰম্ভণিতে আছিল 8টা বৰ্তমান আছে 12টা পাৰ্ট ভাৰতীয় সংবিধানত মুঠ অংশ আছে বৰ্তমান 25টা আৰম্ভণিতে আছিল 22টা আৰু বৰ্তমান ভাৰতীয় সংবিধানত অনুচ্ছেদ আছে 470টা আৰ্টিকেল আৰু একদম প্ৰথমতে আছিল 395টা নেক্সট 16 নম্বৰ কুৱেশ্যন হু এপইণ্টছ দ্য চিফ জাষ্টিছ অফ হাই কোৰ্ট ইন ইণ্ডিয়া উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশক কোনে নিযুক্তি দিয়ে সেইটো ভুল নকৰিব গভৰ্ণৰ বুলি শুদ্ধ উত্তৰ হ'ব প্ৰেছিডেণ্ট ঠিক আছে অপশ্যন B2 প্ৰেছিডেণ্ট নেক্সট 17 নম্বৰ কুৱেশ্যন দ্য ফাৰ্ষ্ট লোকসভা ইলেকশ্যন হেল্ড ইন ইণ্ডিয়া ইন ভাৰতত প্ৰথমবাৰ লোকসভাৰ নিৰ্বাচন কেতিয়া অনুষ্ঠিত হৈছিল সেইটো হ'ব 1951 পৰা 52 চনত এই লোকসভা নিৰ্বাচনটো অনুষ্ঠিত হৈছিল প্ৰথম নেক্সট 18 নম্বৰ কুৱেশ্যন হুইচ কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্ট লোৱাৰ্ড দ্য ভোটিং এজ ফ্ৰম 21 to 18 ইয়াৰ্ছ আগতে ভোটদান যিটো ভোটাধিকাৰ সাব্যস্ত কৰাৰ অধিকাৰ সেইটো আছিল 21 বছৰ এতিয়া হৈছে 18 বছৰ সেই 21ৰ পৰা 18 কৰিল যে কোনটো সংবিধান সংশোধনীৰ ওপৰত ভিত্তি কৰি এইটো কৰা হ'ল সেইটো হৈছে 61 সংখ্যক সংবিধান সংশোধনী 1988 চনৰ ঠিক আছে অপশ্যন A2 শুদ্ধ উত্তৰ নেক্সট যদি 19 নম্বৰ কুৱেশ্যন চাই দ্য ফাইনেন্স কমিশ্যন কনষ্টিটিউটেড আণ্ডাৰ হুইচ আৰ্টিকল ভাৰতৰ যিখন বিত্ত আয়োগ থাকে সেই বিত্ত আয়োগ কোনটো অনুচ্ছেদ মতে ফৰ্ম কৰা হয় সেইটো হৈছে 280 আৰ্টিকল 280 এইটো মনত ৰাখিব ইম্পৰ্টেণ্ট কুৱেশ্যন নেক্সট 20 নম্বৰ কুৱেশ্যন দ্য ইম্পিচমেণ্ট অফ প্ৰেছিডেণ্ট অফ ইণ্ডিয়া কেন বি ইনিচিয়েটেড ইন ভাৰতৰ যিগৰাকী ৰাষ্ট্ৰপতি আছে তেওঁক যদি তেওঁৰ পদৰ পৰা অপসাৰণ কৰিব লগা হয় তেনেহ'লে ক'ত সেই ইম্পিচমেণ্ট মানে প্ৰস্তাৱ উত্থাপন কৰিব পাৰি ইয়াত যদি চাই অপশ্যন A লোকসভা ৰাজ্যসভা বথ হাউচেছ অফ পাৰ্লিয়ামেণ্ট নে নান অফ দিছ শুদ্ধ উত্তৰ হ'ব অপশ্যন C2 বথ হাউচেছ অফ পাৰ্লিয়ামেণ্ট লোকসভাটো পাৰি নাইবা ৰাজ্যসভাটো পাৰি ভাৰতৰ ৰাষ্ট্ৰপতিক অপহৰণ কৰাৰ বাবে প্ৰস্তাৱ উত্থাপন কৰিব এতিয়া ভাৰতৰ ৰাষ্ট্ৰপতিক কেইটামান কাৰণতহে অপহৰণ কৰিব পাৰি যদি তেওঁ নিয়ম ভংগ কৰে তেওঁ সংবিধানক অৱমাননা কৰে তেনেকুৱা ক্ষেত্ৰতহে ভাৰতৰ ৰাষ্ট্ৰপতিক তেওঁৰ পদৰ পৰা অপহৰণ কৰিব পাৰি নেক্সট 21 নম্বৰ কুৱেশ্যন দ্য প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়া ইজ এপইণ্টেড বাই ভাৰতৰ প্ৰধানমন্ত্ৰীক কোনে নিযুক্তি প্ৰদান কৰে সেইটো হৈছে অপশ্যন B2 দ্য প্ৰেছিডেণ্ট ভাৰতৰ ৰাষ্ট্ৰপতিয়ে ভাৰতৰ প্ৰধানমন্ত্ৰীক নিযুক্তি দিয়ে এতিয়া যদি ৰাষ্ট্ৰপতিৰ পদটো খালী থাকে তেতিয়াহ'লে দিব উপৰাষ্ট্ৰপতিয়ে আৰু যদি উপৰাষ্ট্ৰপতিৰ পদটো খালী থাকে তেতিয়াহ'লে দিব চিফ জাষ্টিছ অফ সুপ্ৰিম কোৰ্ট নেক্সট 22 নম্বৰ কুৱেশ্যন দ্য কনষ্টিটুৱেণ্ট এছেম্বলি ৱাজ ফৰ্ম ইন হুইচ ইয়াৰ ভাৰতৰ সংবিধান সভাখন কেতিয়া গঠন কৰা হৈছিল 1946 চনত অপশ্যন B2 শুদ্ধ উত্তৰ নেক্সট 23 নম্বৰ কুৱেশ্যন হু ইজ দ্য কাষ্টডিয়ান অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন ভাৰতৰ যিখন সংবিধান আছে সেই সংবিধানৰ ৰক্ষক হিচাপে কাক আখ্যা দিয়া হয় অপশ্যন B2 সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়া নেক্সট 24 নম্বৰ কুৱেশ্যন হুইচ পাৰ্ট অফ দ্য কনষ্টিটিউশ্যন ডিলছ উইথ ফাণ্ডামেণ্টেল ৰাইট ভাৰতীয় সংবিধানৰ কোনটো অংশত মৌলিক অধিকাৰৰ বিষয়ে কোৱা আছে সেইটো হৈছে অপশ্যন A2 পাৰ্ট 3 নেক্সট 25 নম্বৰ কুৱেশ্যন দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া কেম ইনটু ফ'ৰ্চ ইন ভাৰতৰ সংবিধানখন কেতিয়া বলবৎ কৰা হৈছিল শুদ্ধ উত্তৰ হ'ব অপশ্যন B2 26 জানুৱাৰী 1950 এই 26 জানুৱাৰী 1950ত ভাৰতৰ সংবিধানখন বলবৎ কৰা হৈছিল আৰু সেইকাৰণে এই 26 জানুৱাৰীৰ দিনটোক ভাৰতত গণৰাজ্য দিৱস হিচাপে পালন কৰা হয় ৰিপাব্লিক ডে ঠিক আছে নেক্সট 26 নম্বৰ কুৱেশ্যন হুইচ শিডিউল অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন ডিলছ উইথ অফিচিয়েল লেংগুৱেজ ভাৰতত 22টা মুঠ অফিচিয়েল লেংগুৱেজ আছে এই অফিচিয়েল লেংগুৱেজটো কোনটো অনুসূচীত আছে সেইটো হৈছে 22টা আছে ঠিক আছে মনত ৰাখিব আৰু অষ্টম অনুসূচীত আছে নেক্সট 27 নম্বৰ কুৱেশ্যন 6 শিডিউল অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন ডিলছ উইথ ভাৰতীয় সংবিধানৰ 6ষ্ঠ অনুসূচী কিহৰ লগত জড়িত সেইটো হৈছে অপশ্যন A2 স্পেচিয়েল প্ৰভিজন ফৰ ট্ৰাইবেল এৰিয়াছ অফ নৰ্থ ইষ্ট
নেক্সট 28 নম্বৰ কুৱেশ্যন, হু ৱাজ দ্য ফাৰ্ষ্ট লোকসভা স্পীকাৰ? লোকসভাৰ প্ৰথমগৰাকী অধ্যক্ষৰ নাম কি? অপশ্যন এ টো একেবাৰে শুদ্ধ উত্তৰ, GV মাভলাংকাৰ। গুৱাহাটী হাইকোৰ্টৰ LDA টাইপিষ্ট এক্সামত আহিছিল আৰু এইটো এবাৰ নহয় বহুবাৰ কুৱেশ্যনত আহিছে। নেক্সট 29 নম্বৰ কুৱেশ্যন, হু ৱাজ দ্য ফাৰ্ষ্ট চিফ জাষ্টিছ অফ সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়া? ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ প্ৰথমগৰাকী মুখ্য ন্যায়াধীশ কোন আছিল? তেওঁ হ'ব H.J. কানিয়া। নেক্সট 30 নম্বৰ কুৱেশ্যন, হু ইজ দ্য ফাৰ্ষ্ট এছামিজ চিফ জাষ্টিছ অফ গুৱাহাটী সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়া? ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ প্ৰথমগৰাকী অসমীয়া মুখ্য ন্যায়াধীশ কোন আছিল? অপশ্যন চি টো শুদ্ধ উত্তৰ হ'ব ৰঞ্জন গগৈ। এইখিনিতে এই প্ৰশ্নটোত কেইটামান কথা মন কৰিব। যদি সোধে যে ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ প্ৰথমগৰাকী অসমীয়া ন্যায়াধীশ কোন আছিল, তেতিয়াহ'লে হ'ব কিন্তু পাৰ্বতী কুমাৰ গোস্বামী। এওঁ ন্যায়াধীশ আছিল, অকল জাজ, কিন্তু ৰঞ্জন গগৈ আছিল চিফ জাষ্টিছ। গতিকে ফাৰ্ষ্ট চিফ জাষ্টিছ বুলি ক'লে হ'ব ৰঞ্জন গগৈ, আৰু অকল জাজ বুলি ক'লে হ'ব পাৰ্বতী কুমাৰ গোস্বামী। আৰু হলিৰাম ডেকা আছিল গুৱাহাটী হাইকোৰ্টৰ প্ৰথমগৰাকী অসমীয়া মুখ্য ন্যায়াধীশ। গতিকে অপশ্যন চি টো শুদ্ধ উত্তৰ। নেক্সট 31 নম্বৰ কুৱেশ্যন, হু ইজ দ্য ফাৰ্ষ্ট চিফ জাষ্টিছ অফ গুৱাহাটী হাইকোৰ্ট? গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰথমগৰাকী মুখ্য ন্যায়াধীশ কোন আছিল? তেওঁ হ'ব অপশ্যন এ টো ছাৰ R.F. লজ। নেক্সট 32 নম্বৰ কুৱেশ্যন, 73rd কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্ট এক্ট ৰিলেটেড টু 73 সংখ্যক সংবিধান সংশোধনী কিহৰ লগত জড়িত? সেইটো হৈছে পঞ্চায়ত ৰাজ। পঞ্চায়ত ৰাজ যিটো ছিষ্টেম সেইটোৰ লগত 73 সংখ্যক সংবিধান সংশোধনী জড়িত হৈ আছে। এতিয়া আপোনালোকে কমেণ্ট কৰিব এই 73rd কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্ট এক্টটো কেতিয়া কৰা হৈছিল, কোনটো ইয়াৰত? ইয়াৰটো কমেণ্ট কৰিব। নেক্সট 33 নম্বৰ কুৱেশ্যন, মানি বিল কামছ আণ্ডাৰ হুইচ আৰ্টিকল? মানি বিল বিত্ত বিধেয়ক এইটো কোনটো আৰ্টিকলৰ অধীনত আহে? সেইটো হ'ব 110 নম্বৰ আৰ্টিকল। নেক্সট 34 নম্বৰ কুৱেশ্যন, ইকুৱেল অপৰচুনিটি ইন মেটাৰ্ছ অফ পাব্লিক এমপ্লয়মেণ্ট কামছ আণ্ডাৰ হুইচ আৰ্টিকল? ৰাজহুৱা নিয়োগৰ ক্ষেত্ৰত সম অধিকাৰ এই কনচেপ্টটো নাইবা ভাৰতীয় সংবিধানৰ এই ধাৰণাটো কোনটো অনুচ্ছেদত ইনক্লুড কৰা আছে? সেইটো হ'ব অপশ্যন এ টো 16 নম্বৰ আৰ্টিকল, 16 নম্বৰ অনুচ্ছেদ। এতিয়া 17 নম্বৰ অনুচ্ছেদত আছে অস্পৃশ্যতা, ঠিক আছে, আনটাচেবিলিটি। নেক্সট 35 নম্বৰ কুৱেশ্যন, ৰাইট টু এডুকেশ্যন ৰিলেটেড টু যিটো আমাৰ শিক্ষাৰ অধিকাৰ সেইটো কোনটো আৰ্টিকলৰ লগত জড়িত হৈ আছে? 21A, হয়নে? 21A এইটো এডিআৰিটো আহিছিল এটা কুৱেশ্যন 21A আৰ্টিকলটোৰ ওপৰত, গতিকে ইম্পৰ্টেণ্ট। নেক্সট 36 নম্বৰ কুৱেশ্যন, দ্য আইডিয়া অফ ছিংগল চিটিজেনশ্বিপ ইজ বৰড ফ্ৰম? একক নাগৰিকত্বৰ ধাৰণা। এই কুৱেশ্যনটো ৰিপিট হ'ল, বহুবাৰ মানে আহিছে পৰীক্ষাত, গতিকে ইম্পৰ্টেণ্ট। ছিংগল চিটিজেনশ্বিপ একক নাগৰিকত্ব, ভাৰতত একক নাগৰিকত্বৰ ধাৰণা আছে, হয়নে? গতিকে এই কনচেপ্টটো আহিছিল ইউকেৰ পৰা, ইউনাইটেড কিংডম। নেক্সট 37 নম্বৰ কুৱেশ্যন, হাউ মেনি টোটেল হাইকোৰ্ট ইন ইণ্ডিয়া? বৰ্তমান ভাৰতত কিমানখন হাইকোৰ্ট আছে? সেইটো হ'ব 25খন আছে টোটেল, হয়নে? আৰু প্ৰথমখন হাইকোৰ্ট হৈছে কলকাতা হাইকোৰ্ট। নেক্সট 38 নম্বৰ কুৱেশ্যন, হুইচ ইজ দ্য হাইয়েষ্ট এপিল কোৰ্ট ইন ইণ্ডিয়া? ভাৰতবৰ্ষৰ আটাইতকৈ সৰ্বোচ্চ এপিল, হাইয়েষ্ট এপিল কোৰ্ট সেইখন হ'ব সুপ্ৰিম কোৰ্ট। একেবাৰে তলত আহে ডিষ্ট্ৰিক্ট কোৰ্ট। যদি আপোনাৰ কিবা এটা কেছ হৈছে, যদি সেই কেছটোৰ পৰা একো ৰায় পোৱা নাই, প্ৰথমতেতো আপুনি যাব ডিষ্ট্ৰিক্ট কোৰ্টত, নাইবা একেবাৰে সুপ্ৰিম কোৰ্টতো যাব পাৰে, কিন্তু প্ৰথমতে সচৰাচৰ যায় ডিষ্ট্ৰিক্ট কোৰ্টত, তাৰপিছত যদি কেছটো ছল্ভ নহয় হাইকোৰ্টত যায়, আৰু তাৰপিছত যে একেবাৰে শেষৰখন হৈছে সুপ্ৰিম কোৰ্ট। সুপ্ৰিম কোৰ্টে আপোনাক যিটো ৰায় দিব সেইটোৱে ফাইনেল হিচাপে গ্ৰহণ কৰা হ'ব। সেইকাৰণে সুপ্ৰিম কোৰ্টক হাইয়েষ্ট এপিল কোৰ্ট বুলি কোৱা হয়। নেক্সট 39 নম্বৰ কুৱেশ্যন, হোৱাট ইজ দ্য মিনিমাম এজ ৰিকুৱাৰ্ড টু বিকাম এ মেম্বাৰ অফ পাৰ্লিয়ামেণ্ট MP? লোকসভা, লোকসভাৰ MP সাংসদ হ'বলৈ মিনিমাম কিমান বছৰ লাগে? 25 বছৰ লাগে, আৰু ৰাজ্যসভাৰ হ'বলৈ 30 অৰ্থাৎ 30 বছৰ লাগে। নেক্সট 40 নম্বৰ কুৱেশ্যন, হাউ মেনি টাইম টেকেন বাই কনষ্টিটিউৱেণ্ট এছেম্বলি টু কমপ্লিট দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন? ভাৰতৰ সংবিধানখন প্ৰস্তুত কৰোঁতে মুঠ কিমান সময়ৰ দৰকাৰ হৈছিল? সেইটো হৈছে অপশ্যন চি টো 2 বছৰ 11 মাহ 18 দিন।
অপশ্যন চিটো মনত ৰাখিব 2 বছৰ 11 মাহ 18 দিন নেক্সট 4141 নম্বৰ কুৱেশ্যন ইকুৱেলিটি বিফৰ ল কামছ আণ্ডাৰ হুইচ আৰ্টিকল ইকুৱেলিটি বিফৰ ল এইটো মনত ৰাখিব যথেষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন কোনটো অনুচ্ছেদত আছে সেইটো হৈছে আৰ্টিকল 14 অপশ্যন এটো শুদ্ধ উত্তৰ নেক্সট 42 নম্বৰ কুৱেশ্যন হোৱাট ইজ দ্য এপেক্স বডি ইন দ্য পঞ্চায়ত ৰাজ ছিষ্টেম এপেক্স সকলোৱে জানে যে পঞ্চায়ত ৰাজ ছিষ্টেমত তিনিটা টায়াৰ থাকে গাঁও লেভেলত থাকে গ্ৰাম সভা তাৰপিছত ব্লক লেভেলত থাকে আঞ্চলিক পঞ্চায়ত আৰু ডিষ্ট্ৰিক্ট অৰ্থাৎ জিলা লেভেলত থাকে জিলা পৰিষদ গতিকে এপেক্সটো কোন হ'ব জিলা পৰিষদ হ'ব একেবাৰে টপত নেক্সট 43 নম্বৰ কুৱেশ্যন হাউ মেনি ইউনিয়ন টেৰিটৰিজ ইন ইণ্ডিয়া বৰ্তমান ভাৰতবৰ্ষত কিমানখন কেন্দ্ৰীয় শাসিত অঞ্চল আছে শুদ্ধ উত্তৰ কি হ'ব কওকচোন এইটো সকলোৱে জানে অপশ্যন বিটো শুদ্ধ উত্তৰ 8খন কেন্দ্ৰীয় শাসিত অঞ্চল আছে যদি সোধে কি হ'ব আন্দামান আৰু নিকোবৰ আছে চণ্ডীগড় আছে দাদৰা নগৰ হাভেলী এণ্ড দমন এণ্ড দিউ এখনে এইখন তাৰপিছত দিল্লী আছে জম্মু এণ্ড কাশ্মীৰ আছে লাডাখ আছে লক্ষদ্বীপ আছে আৰু পণ্ডিচেৰী আছে হয়নে নেক্সট 44 নম্বৰ কুৱেশ্যন হাউ মেনি টোটেল পাৰ্টছ ইন ইণ্ডিয়ান কনষ্টিটিউশ্যন এট প্ৰেজেণ্ট ভাৰতীয় সংবিধানত বৰ্তমান মুঠ কিমানটা অংশ আছে 25টা অংশ আছে আগতে কেইটা আছিল যদি সেনেকৈ সোধে 22টা আছিল ঠিক আছে অলপ আগতে কৈছোঁৱে এই কনচেপ্টটো নেক্সট 45 নম্বৰ কুৱেশ্যন হু ইজ দ্য হেড অফ ষ্টেট ইন ইণ্ডিয়া হেড অফ ষ্টেট ভাৰতবৰ্ষত হেড অফ ষ্টেট অৰ্থাৎ ৰাষ্ট্ৰৰ মুৰব্বী তেওঁ কোন তেওঁ হৈছে প্ৰেচিডেণ্ট অফ ইণ্ডিয়া আৰু যদি কয় হেড অফ গভৰ্ণমেণ্ট তেতিয়াহ'লে হ'ব প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়া নেক্সট 46 নম্বৰ কুৱেশ্যন দ্য জাজেছ অফ হাইকোৰ্ট ৰিটায়াৰ এট দ্য এজ অফ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশসকলে কিমান বছৰ বয়সত অৱসৰ গ্ৰহণ কৰে 62 বছৰ বয়সত অপশ্যন বি2 নেক্সট 47 নম্বৰ কুৱেশ্যন হু ইজ দ্য কাৰেণ্ট চিফ জাষ্টিছ অফ গুৱাহাটী হাইকোৰ্টৰ বৰ্তমানৰ মুখ্য ন্যায়াধীশ কোন এও ৰিচেণ্টলি দায়িত্বভাৰ গ্ৰহণ কৰিছে গতিকে ইম্পৰ্টেণ্ট হ'ব কাৰেণ্ট এফেয়াৰ্ছৰ ফালৰ পৰাও অপশ্যন বিটো আশুতোষ কুমাৰ ঠিক আছে আশুতোষ কুমাৰ নেক্সট 48 নম্বৰ কুৱেশ্যন হুইচ আৰ্টিকল ডিলছ উইথ সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়া ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ বিষয়ে কোনটো আৰ্টিকল অনুচ্ছেদত কোৱা আছে সেইটো হৈছে অপশ্যন এটো 124 নেক্সট হুইচ আৰ্টিকল ডিলছ উইথ হাইকোৰ্টবিলাকৰ বিষয়ে কোনটো অনুচ্ছেদত কোৱা আছে সেইটো হৈছে 214 অপশ্যন বি2 নেক্সট আজিৰ লাষ্ট কুৱেশ্যন 50টা কুৱেশ্যনে আনিছিলোঁ হুইচ ৱাজ দ্য ফাৰ্ষ্ট হাইকোৰ্ট ইন ইণ্ডিয়া ভাৰতবৰ্ষত প্ৰথমখন উচ্চ ন্যায়ালয় কোন আছিল উচ্চ ন্যায়ালয়খন কি আছিল সেইখন হৈছে কলকাতা হাইকোৰ্ট কেতিয়া প্ৰতিষ্ঠা হৈছিল 1862 চনত সো আজি এইকেইটাই কুৱেশ্যন আনিছিলোঁ 50টা যথেষ্ট ইম্পৰ্টেণ্ট প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন হয় যদি ভিডিঅ'টো ভাল পায় লাইক কৰিব আৰু এনেকুৱা ভিডিঅ' আহি থাকিব ধন্যবাদ